ভিডিঅ'টো চাই থাকক শেষলৈকে কি বস্তু বনাই আছোঁ আপোনালোকৰ সহজ বিশেষকৈ মাইকী মানুহৰ কাৰণে এটা সহজ উপায় ৰুটি বনোৱা এনেকুৱা বস্তু এটা বনাই আছোঁ আপোনালোকে ভালকৈ চাই থাকক শেষত দেখুৱাই আছোঁ প্ৰাইচ বেছি নহয় কম ৰেটত দি আছোঁ একদম ধুনীয়া এটা বস্তু মই দেখুৱাই আছোঁ কণ্টেক্ট ৰখক চাই থাকক এইটো আটা বেলি থাকিব নালাগে এখন সহজ পদ্ধতিতে সহজতে বনাব পাৰি বহুতে নাজানে আটা বেলি ক'লে য'ত নেকি সেইটো কাৰণে এইখন বনাইছোঁ লাডুটো ইয়াত দি ৰাখিলে হ'ল যে লাডুটো দি এনেকৈ কৰি প্ৰেছ দি দিলে ক'লে আটাখন হ'বই মানে একদম গোল হ'ব এইটো একদম গেৰাণ্টি আছে আৰু বিশেষকৈ বহুতে নাজানে বনাবলৈ আৰু সৰু বেছি ডাঙৰ নহয় ধুনীয়াকৈ ৰুটি দুখন বেলিব পাৰি এখন একদম সহজে য'ত নেকি বনাব পাৰি ৰুটিবোৰ বেলিব পাৰি আৰু মানে কম সময়ৰ ভিতৰত বহুত বনাব পাৰি মানে আৰু এলাহ নালাগিব য'ত নেকি ধৰ ৰুটি এতিয়া এনেকুৱা হয় বনাবলৈ বেলিবলৈ এলাহ লাগে আচলতে বনাবলৈ বহুতে নাজানে ৰুটিখন বেকা হয় কিবা হয় ইয়াত বেকা হ'বলৈ কথাই নাই কিন্তু এটা চাইজত বনি থাকিব বনালে হ'ল ইয়াততো মানে ইয়াৰ প্ৰাইচটো একেবাৰে কম লাগিলে ক'ব য'ত নেকি একদম কম ৰেটত দি আছোঁ য'ত নেকি আৰু এক কাম কৰিব আপোনালোকে পাৰিলে মোৰ পেজটো ফ'ল' কৰি ৰাখিবচোন যে মই কিছুমান বস্তু দি থাকোঁ পেজত যিবোৰে চাইছে বেলেগ আৰু নিশ্চয় যিবোৰে নতুন আজি পাইছে তেখেতলোকে ফ'ল' কৰি ৰাখিব আৰু এটা কথা য'ত নেকি মই এইটো বুলিয়ে নহয় চোফাৰ আৰু পালেং আলনা যিকোনো কাঠৰ উইডেন ফাৰ্নিচাৰ যিকোনো বস্তুৱে কাঠৰ মই বনাই থাকোঁ য'ত নেকি আৰু কেতিয়াবা কম ৰেটত দিওঁ কম ৰেটত মানে কেতিয়াবা ইফালে দিওঁ মই ৰেট বেছি নলওঁ কিন্তু এটা কথা কিন্তু কেতিয়াবা হয় সময়ত দিব পৰা নোৱাৰা এটা কথা হৈ যায় কিন্তু তথাপিও মোক এডভান্স দিব প্ৰয়োজন নাই বস্তুটো লাগে বুলি ক'লে হ'ল য'ত নেকি ধৰ আপোনালোকে যেতিয়া ৰিচিভ কৰিব পে'মেণ্টটো কৰিলে হ'ল আৰু এটা কথা চোফা হওক পালেং হওক এইবোৰ যদি আপোনালোকে চাব বিচাৰিছে মোৰ পেজটোত মোৰ ফটো ভিডিঅ' আপলোড দি থোৱা আছে আপোনালোকে চাবচোন যিকোনো বস্তু ফাৰ্নিচাৰ পাব আৰু আপোনালোকে মেছেজ কৰিব আৰু পেজটো ফ'ল' কৰি ৰাখিব লাইক কৰিব সহজ একেবাৰে সহজ